আলোকৰ উৎসৱ দীপাৱলী উপলক্ষে মই ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জনাইছোঁ। মহান ভাৰতীয় সভ্যতা সংস্কৃতি বিশ্বাস আৰু পৰম্পৰাৰ সৈতে সংযুক্ত পোহৰৰ এই উৎসৱে অসুৱা অশান্তি আঁতৰাই সকলোকে শান্তি সমৃদ্ধি আৰু সুস্বাস্থ্যৰে কৰ্মময় জীৱনৰ প্ৰতিটো খোজতে দৃঢ়তাৰে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব। এই উৎসৱ হৈছে আন্ধাৰৰ বিৰুদ্ধে বিজয়ৰ উৎসৱ। এই উৎসৱে অজ্ঞতাৰ বিপৰীতে জ্ঞানৰ বাট দেখুৱায়। অন্যায়ৰ বিৰুদ্ধে ন্যায়, দুৰ্জনৰ বিৰুদ্ধে সজ্জন আৰু নিৰাশাৰ বিৰুদ্ধে আশাৰ বিজয়ৰ উৎসৱেই হ'ল দীপাৱলী। এই উৎসৱৰ সৈতে ভাৰতীয় আধ্যাত্মিকতা, পৰম্পৰা, বিশ্বাস আৰু লোকাচাৰ নিবিড়ভাৱে জড়িত হৈ আছে। লোকবিশ্বাস অনুসৰি ভগৱান শ্ৰী ৰামচন্দ্ৰই পত্নী সীতাদেৱী আৰু ভাতৃ লক্ষ্মণৰ সৈতে বনবাসৰ অন্তত অযোধ্যাত উপস্থিত হোৱাৰ ক্ষণত অযোধ্যাবাসীয়ে শাৰী শাৰী চাকি জ্বলাই ভগৱান শ্ৰীৰামচন্দ্ৰৰ গৃহপ্ৰৱেশৰ উৎসৱ আয়োজিত কৰিছিল। আন এক আখ্যান অনুসৰি বিজয়া দশমীৰ দিনাখনেই শ্ৰীৰামচন্দ্ৰই ৰাৱণক বধ কৰি 20 দিনৰ মূৰত অযোধ্যালৈ উভতি আহোঁতে অযোধ্যাৰ প্ৰজাগণে শাৰী শাৰী চাকিৰ পোহৰেৰে এই উৎসৱ পালন কৰিছিল। এই দিনটোতে ভাৰতৰ বিভিন্ন প্ৰান্তত কালী পূজাৰো আয়োজন কৰা হয়। এনেদৰে দীপাৱলীৰ সৈতে আমাৰ আৱেগ, অনুভূতি আৰু পৰম্পৰা নিবিড়ভাৱে জড়িত হৈ আছে। দীপাৱলীৰ এই শুভক্ষণত মই অসমবাসীক শুভেচ্ছা জনোৱাৰ উপৰিও সম্পূৰ্ণ আধ্যাত্মিকতা তথা ৰীতি নীতিৰে এই উৎসৱ পালন কৰাৰ বাবে আহ্বান জনালোঁ। পোহৰৰ এই উৎসৱে সকলোৰে মন আকৌ এবাৰ উদ্ভাসিত কৰক, তাৰেই কামনা কৰি